তাৰমানে আমি স্কুলৰ ল'ৰা ছোৱালী লৈ আহিছোঁ। অহাৰ পাছত মই ল'ৰা ছোৱালী নমাই দিছোঁ। নমাই দিয়াৰ পাছত আমি বজাৰলৈ গ'লোঁ। বজাৰত যোৱাৰ পোৱা নাই, বজাৰ পোৱাই নাই। ইয়াৰ আগতে মানুহে ফোন কৰিল যে আপোনাৰ গাড়ীত 2 লাগিছে। আমি দৌৰা দৌৰিকৈ আহিলোঁ। অহাৰ পাছত দেখিলোঁ হয় 2 লাগিছে। এইখিনি ল'ৰা ছোৱালীৰ কোনো ক্ষতি হোৱা নাই, কিন্তু গাড়ীটো জ্বলি গ'ল। ঘটনাটো কেনেকৈ সংঘটিত হ'ল? গাড়ীটো ইয়াতে থিয় হৈ আছিলে। ছাত্ৰ আনি ড্ৰাইভাৰ নাছিল, ড্ৰাইভাৰ মতে চাহ খাবলৈ গৈছিল নেকি, কিন্তু এতিয়া লাহে লাহে মানে গোন্ধ ওলাইছে। গোন্ধ ওলাওঁতে আমি টিচাৰ একজন বাহিৰত আহিছে, আহি চাইছে গাড়ীত জুই লাগি গৈছে। আপোনালোকৰ স্কুলৰে গাড়ী নেকি? স্কুলৰ নহয়, স্কুলৰ ভাড়া, ব্যক্তিগত মালিকানা। ছাত্ৰ ছাত্ৰী গাড়ীত আছিল? নাই নাই। কিবা ক্ষয় ক্ষতি হৈছে নেকি কোনোবা? নাই, স্কুলৰ কোনো ক্ষয় ক্ষতি হোৱা নাই, গাড়ীখনে পুলিছে। কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে ইতিমধ্যে গম পোৱা গৈছে নেকি? গম পোৱা নাই, এনেই লাহে লাহে আৰু জুই লাগি গৈছে। কেনেকৈ লাগিল সেইটো গম পোৱা নাই। কেইটামানৰ ঘটনা ছাৰ? ঘটনাটো কেইটা হ'ব? 9:30 হ'ব নেকি? 9:45।